নমস্কাৰ, মই ৰাজীৱ কলিতা। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি নাওকাটা চকৰ ৰঞ্জিত দাৰ দোকানৰ পৰা এডাল মচুৰাগুম সাপ উদ্ধাৰ কৰিলোঁ। সাপটো আচলতে বহুত ভিতৰত সোমাই আছিল, কিবাকে ওলাল আৰু মোক বাৰীটো কৰিছে। সাপডালৰ বিষ নাই, আচলতে নিগনি, এন্দুৰ, কণী ইত্যাদি খাব ঘৰৰ ভিতৰত সোমাই বা মানুহৰ দোকানৰ ভিতৰতো সোমায়। ই আচলতে অবিষাক্ত সাপ হয়। সাপ বন্যপ্ৰাণী, সাপক কেতিয়াও মাৰিব নালাগে। ইয়াক মই নিৰ্দিষ্ট জেগাত আকৌ এৰি দিম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন, তাৰ বাবে ধন্যবাদ জনালোঁ। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ফেটিৰ বাহিৰে বেলেগ নহয়। কামেচি মানে কিবা এটা আছে। এইটো আজি ৰেড চিন্তাকে মোক বাইট কৰিছে। একো চিন্তা কৰিব নাই, একো নহয় মানুহৰ। সামান্য ড্ৰেছিং এটা কৰিম মই। আমাৰ নাওকাটা চকতে ওলাইছিল সাপটো দোকানত, বহুত আন প্লেচত আছিল। এনে সাপ ধৰাৰ সময়ত কেতিয়াও গড়বড় কৰিব নালাগে। মানুহবিলাকে অলপ ডিষ্টাৰ্ব কৰিছিল মোক, বাইট কৰি দিলে। একো নাই, ইয়াৰ বিষ নাই। নন পয়জন সাপ হয়, নন ভেনেমাইজ।